हेलो गाइस एमबिआर फैमिली अन्य एटी नतुन भिडिओলৈ সকলোকে স্বাগতম। আপোনালোকৰ খবৰ কওকচোন। মোৰ খবৰ বৰ্তমান ভালে দিয়ক আৰু ভিডিওটো আৰম্ভ কৰিছো ৰাতিপুৱাৰ পৰা। চাওকচোন আজি দিনটো আপোনালোকক কি দেখুৱা ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা কৰিছো। আৰু এতিয়া লৰাৰ লগত ব্যস্ত ৰাতিপুৱা সময় যেহেতু অকণমান সময় লৰাক দিবলগীয়া হয় আৰু চাহপানী খুৱাই পেলাই অলপ কাম বন কৰি আধালৈকে আজৰি হৈ ললো আৰু এতিয়া লৰাক পঢ়াই আছো, মানে অলপ লিখাবলৈ শিকাই আছো। অনলাইন ক্লাছো হৈ আছে আৰু তাৰ লগত অলপ সময় কটাই পেলাই আৰু বাকী বহু কাম এতিয়ালৈকে পৰি আছে আৰু কাম কৰি থাকিলেতো নহ'ব, লৰাক সময় দিবই লাগিব কাৰণ মাতৃ হিচাপে সন্তানৰ দায়িত্ব লোৱাটোৱে প্ৰথম আচলতে মেইন কাম বৰ্তমান আৰু সেইটো আগত কৰিব লাগিব আৰু তাৰ লগত অলপমান সময় কটাওঁ আৰু লগতে এটা অনলাইন ক্লাছটো কৰাই লওঁ। তাৰপিছত বাকী কাম বন কৰি আপোনালোকক লগ পাই থাকিম গোটেই দিনটো। চাই থাকক আগলৈ ভিডিঅ'। হেল্ল' গাইজ এমবিআৰ ফেমিলিৰ অন্য এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মই মন্মীয়ে আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ খবৰ কওকচোন। আৰু মোৰ খবৰ ভাল আৰু আজি বহুদিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে মঙলবাৰ, সময় হৈছে এতিয়া ৰাতিপুৱা 11:30 আৰু এতিয়ালৈকে চাহ পানী খোৱা হৈ গ'ল। ল'ৰাক ৰাতিপুৱা ভাতকেইটা খোৱালোঁ, খুৱাই পেলাই অনলাইন ক্লাছটো কৰালোঁ আৰু এতিয়া বহুত কাম পৰি আছে। ভাত ৰন্ধা, কাপোৰ ধোৱা, ঘৰ মোচা, এইবোৰ কাম সকলো পৰি আছে। গতিকে আৰু পলম নকৰোঁ, এতিয়া কামত লাগোগৈ আৰু আপোনালোকক চাই থাকক মোৰ সৈতে ভিডিঅ'টো শেষলৈ। গতিকে বলক এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, বলক। বাবুৰ এতিয়া অনলাইন ক্লাছ কৰি পেলাই ভাগৰ লাগিছে, শুই আছিল এয়া আৰু ল'ৰাই এতিয়া অলপ সময় খেলি আছে। খেলি মানে সি বোলে কৰে এতিয়াহে এক্সাৰচাইজ আৰু এতিয়া তাৰ লগত আপোনালোকে অলপ সময় কটাওক আৰু এইখিনি সময়ত মই অলপমান কাম কৰি লৈ লওঁ। আৰু বাবুৰ লগত থকাতে এই ভাতকেৰেলা কেইটালৈ চকুত পৰিল। ভাবিলোঁ এই ভাতকেৰেলা কেইটা এতিয়া ছিঙি লওঁ আৰু এতিয়া বেছিকৈ নফলে ভাতকেৰেলাডালত, কাৰণ এতিয়াতো সেইকেইদিন বৰষুণ দিলে, বৰষুণ দি পেলাই ৰ'দ দিলে, কিয় বা এইকেইদিন মানে নফলে ভালদৰে আৰু দুটা এটা মাজে মাজে লাগি আছে আৰু এয়া পৰুৱা ধৰিছে। এইটো পৰুৱাকে খাবলৈ দিলোঁ, এইটো নিচিঙো আৰু এই দুটা তিনিটামান পালোঁ, এইকেইটাকে এতিয়া ছিঙি আনিলোঁগৈ। আৰু এয়া কি আছে ফ্ৰিজত কিবা আছে। ফ্ৰিজৰ পৰা এয়া মই পাহৰি গৈছিলোঁ, এয়া মাছ ৰাখিছিলোঁ নহয় ৰাতিপুৱা আৰু মাছকেইটা এতিয়া বাচিব লাগিব, বাচি পেলাই ৰান্ধিব লাগিব, ৰান্ধি পেলাই আকৌ খাব লাগিব। গতিকে এতিয়া মাছকেইটা বাচি লওঁ। মাছখিনি বাচি পেলাই এতিয়া ধুই আনিলোঁ আৰু এতিয়া ভাজিব লাগিব, ভাজি পেলাই ৰান্ধিব লাগিব, ৰান্ধি পেলাই খাবতো লাগিবই, খাবৰ কাৰণেতো ইমান কষ্ট কৰি আছোঁ
আৰু এতিয়া নিমখ হালধি সানি ল'ম, লগতে দি লৈছোঁ অকণমান মিঠাতেল, যাতে মানে মাছখিনি ভাজা সময়ত চিটিকি নাহে, সেইবাবে অলপমান মিঠাতেল লৈ লৈছোঁ। আৰু এই হালধিবিলাক যেতিয়া এইদৰে সানা হয় তেতিয়া হালধি হয়, হাতখন হালধীয়া হৈ পৰে কেতিয়াবা। আৰু যদি অকণমান মিঠাতেল দি লোৱা হয় তেতিয়া হাতখনতো হালধিৰ দাগ ইমান নালাগে, সেইবাবে অকণমান মিঠাতেল দি লওঁ। মাছ যেতিয়া মই এইদৰে ভাজিবলৈ লওঁ, নিমখ হালধি সানা সময়ত মিঠাতেল অলপমান দি লওঁ। আৰু এতিয়া ফ্ৰাই কৰি লওঁ তেতিয়াহ'লে, নে কি কয়। আৰু মাছখিনি বনাম সৰিয়হ দি, সেয়া সৰিয়হ অলপমান তিয়াই থৈ দিছোঁ, বগা সৰিয়হ। এয়া কেৰাহীটো গৰম দিছোঁ মাছ ফ্ৰাই কৰিবলৈ। এয়া মাছখিনি ভাজা হৈ গ'ল। আলু কাটি লৈছোঁ মিহি মিহিকৈ, পিঁয়াজ 2টা কাটি লৈছোঁ, সৰিয়হ, নহৰু আৰু অকণমান চেনি দি লৈছোঁ, যাতে চেনি দিলে মানে সৰিয়হ যিটো অলপ তিতা তিতা কেতিয়াবা লাগে নহয় সৰিয়হৰ আঞ্জাত, আৰু সিটোও নালাগে। প্লাছ যেতিয়া অকণমান চেনি দিয়া হয় নহয়, তেতিয়া সৰিয়হখিনি মিক্সিত ধুনীয়াকৈ মানে পেষ্টটো ভাল হয় আকৌ, সেইবাবে অকণমান চেনি দি লৈছোঁ। পিঁয়াজখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, এতিয়া আলুখিনি ইয়াতে ঢালি দি দিছোঁ। এতিয়া আলুখিনি পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰিম, তাৰপিছত নিমখ হালধিটো দিবই লাগিব। আৰু আপোনালোকে ইয়াতে যদি জলকীয়া খায়, বেছিকৈ জলকীয়া দিব পাৰিব। আৰু বাবু জলকীয়া খাব নোৱাৰে নহয়, সেইবাবে জলকীয়া মই দিয়া নাই, পেষ্টটোৰ লগতে এটা জলকীয়া দি দিছোঁ, তাকো মনে মনে। আৰু নিমখ ইয়াতে এতিয়ালৈকে দি লৈছোঁ। আৰু সৰিয়হ আৰু নহৰু যিটো পেষ্ট বনাই থৈছিলোঁ, সেই পেষ্টটো এতিয়া ইয়াতে দি ল'লোঁ। আৰু সৰিয়হ দিয়াৰ পিছত সৰিয়হখিনি বেছি সময় ফ্ৰাই কৰিব নালাগে, তেতিয়াহ'লে খাবলৈ বেয়া লাগে আঞ্জাখন। আৰু এতিয়া ইয়াত হালধি দিম, হালধি দি পেলাই জাষ্ট হালধিখিনি অলপমান ফ্ৰাই কৰিম, তাৰপিছত ইয়াতে আৰু পানী ঢালি দি দিম। অতি সোনকালে অতি সুস্বাদু এখন আঞ্জা খাবলৈ ৰেডি হৈ যাব। চাওকচোন আগলৈ ভিডিঅ'টো। এচামুচ দি ল'লোঁ শুকান জিৰা গুড়ি। এতিয়া জাৰটো আখলি যিখিনি পানী দি দিছিলোঁ সেইখিনি এতিয়া শুহি আহিল। আৰু এতিয়া আলুখিনিও ভালদৰে বইল হৈ আহিছে। আৰু ইয়াতে আঞ্জাখনত প্ৰয়োজন হোৱালৈকে এতিয়া ইয়াতে পানী ঢালি দি দিম। আৰু তাৰপিছততো জানেই মাছকেইটা এৰি দিবই লাগিব, নহ'লে জানো কেনেকৈ মাছৰ আঞ্জা হ'ব। মাছৰ আঞ্জাটো বনাই আছোঁ, মাছৰ আঞ্জা হ'বলৈ মাছ এৰি দিবই লাগিব। আঞ্জাখন হোৱাৰ সময়ত বন্ধনীয়াৰ পাত কেইটামান খাবলৈ দিছিলোঁ, তাৰ কাৰণে আঞ্জাখন বৰ মজা হৈছে খাবলৈ। আৰু এতিয়া ভাত বাঢ়ি ল'লোঁ। আৰু কালি ৰাতি ঘুগুনি আছে, ঘুগুনি। এয়া আবেলি সময়ত অলপমান খোজকাঢ়িবলৈ আহিছোঁ। সঁচা কথাটো হ'ল যে ক'ত নেটৱৰ্ক পাওঁ অলপমান, সেইকাৰণে বিচাৰি আহিছোঁ। ল'ৰা আগে আগে দৌৰিছে আৰু গৈ আছোঁ এতিয়া। আৰু আবেলি সময়ত এনেই অলপ ফুৰিব লাগে নহয়, ফুৰিলে ভাল আচলতে, সেইকাৰণে ফুৰি আছোঁ, গৈ আছোঁ। আৰু সন্ধিয়া আহি পেলাই চাকি বন্তি দিলোঁ, চাহ পানী খালোঁ। এতিয়া ৰাতি সাঁজ বনোৱাত ব্যস্ত। আৰু এয়া ভাজি আছোঁ পুঁই শাকৰ বৰা। আৰু পুঁই শাকৰ বৰা ৰেচিপিটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰা নহ'ল, কাৰণ বেছিকৈ ৰেচিপি শ্বেয়াৰ কৰিলে আপোনালোকে চাই আমনি পাব। নেক্সট এটা ভিডিঅ'ত পুঁই শাকৰ বৰা ৰেচিপিটো আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম।
আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে লাইক এটা নিশ্চয় কৰিব আৰু সদায় মোৰ লগত কানেক্টেড হৈ থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে দিয়া মতে সময়মতে পাই থাকে। আৰু পুৰি শাকৰ বৰাকেইখনৰ জুতি ইমান যে খাবলৈ ধুনীয়া হৈছিল নহয়, আৰু বেছি নকওঁ দিয়া, আপোনালোকৰ লোভ লাগিব নহয় বেছিকৈ সোৱাদ হোৱা বুলি ক'লে। আৰু ৰেচিপিটো নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এদিন নহ'লেও এদিন, মানে অতি সোনকালে ৰেচিপিটো আপোনালোকৰ লগত লৈ আহিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বাই বাই, নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে সকলোকে।